Hey guys, Avinash is here আপোনালোকে আছে আৰু guys আজি হ'ল মোৰ ডে 7 ব্লকৰ বাবে আৰু guys আজি মই ডে 7ত ইমান খাস ব্লক নহয় আৰু guys প্ৰথম ব্লকটো দেখিছে মই প্ৰেংক কৰিছিলো তাৰমানে আপোনালোককে প্ৰেংক কৰিছিলো মই প্ৰেংক কৰা নাছিলো আৰু guys তাৰ পিছত মই ফলে আন্ধাৰ হৈছে চাব পাৰে ৰুমটো কি আন্ধাৰ হৈ আছে guys এইটো ৰুমত লাইট নাই এইটো ৰুমত লাইট আছে দেখাই দি আছো আপোনালোকক হ'ব আৰু গাইস এফালে চাও আৰু গাইস এফালে টাইমটো চাব পাৰে আপোনালোকে চাব নোৱাৰে যদি বাদ দিয়ক গাইস এটা মই বাহিৰত যাও গাইস তাৰ পিছত মই আহি গলো বাহিৰত এয়া বাহিৰত যাইছো চাব পাৰে আপোনালোকে বাহিৰৰ ভিউ আৰু এয়া চাওক বাহিৰত যাইছো মই আৰু গাইস ইউটিউবৰ শৰ্ট ভিডিও আৰু ষ্টাৰ লং ভিডিওত যাইফালে চাবচোন মই ডে হিচাপত ব্লগ দিছো শৰ্ট ভিডিওত ব্লগ দিছো ডে হিচাপত মানে শৰ্ট 1 শৰ্ট 2 হেনুকাকে দিছো ডে হিচাপত ডে 30 লাগি দিম 30 ডে যদি সাপোর্ট পাৰো তেতিয়া ব্লগ দিম আৰু নহলে ব্লগ একেবাৰে মই বাদ দিম আৰু আপোনালোকে লং ভিডিওত সাপোর্ট কৰি দিব আৰু এফালে মই যাই আছো আৰু গাইস পথাৰত মটৰ চলাই আছিল এয়া চাব পাৰে পথাৰত মটৰ চলি আছে গাইস ৰব চাওক এয়া চাওক গাইস পথাৰত গাইস মটৰ চলি আছে এফালে চাব পাৰে গাইস বেলেগত নহয় পথাৰত মটৰ চলি আছে গাইস এয়া চাওক পথাৰত পানী দি আছে এয়া চাব পাৰে আপোনালোকে আৰু গাইস চাওক এফালে এক্সিডিয়া বা এইলা এক্সিডিয়া বা চাওক আৰু এক্সিডিয়া বাহৰ তলত আহিবলৈ চাওক গাইস মটৰ দি থৈ দিছিলে পানী আহি আছে এয়া গাইস পানী চাওক পানী আৰু এয়া পানী চাওক আপোনালোকে আৰু গাইস এইফালে মুকু চাওক অকমান আৰু গাইস একদিনহে দিছিল পথাৰত তাৰ পিছত ভৰ্তি হৈ গেল চাওক পানী এই ৰ গাইস জুমে কৰা নাই এফালে চাওক আৰু তাৰ পিছত এটা মই যাই আছো আৰু গাইস কিমান আন্ধাৰ চাওক আন্ধাৰ হৈ গৈছে আৰু আন্ধাৰত আপোনালোকক মই ব্লগ দি আছো আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব নকৰে কৰি দিব এটো জলদি কৰি দিব গাইস জলদি 1k সাবস্ক্ৰাইব এন্ড 1k কৰি দিব এন্ড এই চাওক গাইস ওয়াটাৰ চলি আছে ওয়াটাৰ পানী এইফালে যাই আছো মই আৰু এইফালে খেৰৰ দাম চাওক গাইস এইফালে পিছফালে আৰু গাইস সবচে বেছি ভাল লাগে এইখিনিত চাওক মটৰ চলি আছে মটৰত যত পথাৰৰ পানী দি আছে আৰু আপোনালোক পাইছো নেক্সট ভিডিঅ যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰি দিব শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব